আমি ট্ৰেক্টৰতে দিম আমি আৰু অৰুণোদয়ৰ নাপাং আগতে পায়ে আছিলো সিয়ে দিয়ে মেট্ৰিক পৰীক্ষা দেংতে ল'ৰাটোক মেট্ৰিক পৰীক্ষা তেলৰ খৰচ চাহৰ খৰচ দিছিলো এতিয়া সি নাই কিমান আমাৰ দুৰ্ভাগ্যৰ কপাল ইমান দুখীয়া মানুহ আমি কাটি দিলা কিমান বেয়া লাগছে আমি আগতে ইমান পাই আছিলো সিয়ে দিয়ে ল'ৰাটোক মেট্ৰিক পৰীক্ষা মই হেৰি কৰিছিলো দিমে আমি কোনে কাটিছে চৰকাৰে কাটিছে না না গাঁৱৰ চেয়াৰমেনে কাটিছে না মেম্বৰে কাটিছে আমি নাজানো সেইগিলা আমাৰ কাগজ এতিয়াও হেৰিত আছে ব্লকত চাপ চাপ হৈ আছে আমাক লাগছিলে অৰুণোদয়ৰ পইচাখিনি দিবা কাৰণে ডিপিএফৰ পৰা ৰিহন দৈমাৰী ইউপিপিএলৰ পৰা দীপেন বড়ো কাক ভোট দিব আপুনি আমি ৰিহন ছাৰকে দিম যোনে যি ৰিহন ছাৰকে দিম আমি ভোট ৰিহন ছাৰক কিয় দিব ভোট আমাৰ হেৰিগিলা সুবিধাগিলা যেনিবা হেৰি কৰিব লাগিব আৰু সুবিধা কৰি দিব লাগিব ইয়াতে কি কি অসুবিধা হৈছিলে আগতে এতিয়া হস্পিটেলত ডক্টৰ নাথাকে দিনটো 12টাতে ছুটি কৰে আৰু ইফালে পানীৰ অলপ অসুবিধা আমাৰ বৰিংটো ভাল কৰি দিব লাগে হস্পিটেলটো আগতে কোনে দিছিলে হস্পিটেল ইয়াতে হস্পিটেলটো ৰিহন ছাৰে দিছিল প্ৰথমতে উদ্বোধন ৰিহন ছাৰে কৰিছিল আৰু পানীৰ অসুবিধা দলঙৰ অসুবিধা এইগিলা আগতে পিপিএফে কৰিছে এতিয়া কাক ভোট দিব পিপিএফকে দিম বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আপুনি 46 নং ওদালগুৰি সমষ্টিৰ ভোটাৰ হৈ কাক ভোট দিব হয় স্যাৰ মইতো বহুত পাইছো বহুত মই পাও নাই যেনিবা ধৰ কি বুলি কয় আমাৰ ৰিহন ছাৰে পানী আমাৰ সংযুক্ত ভূটানৰ পৰা কানেকশ্যন কৰি দিছে বৰ্তমান আমি পানী পাই আছো পানী খাব পায়ে আছো তাৰ পিছত এটা আমাক লাগে ভূটানৰ পানীটো খাইছো ভূটানৰ পানীটোৰ বিষয়ে যেনে ধৰ আমাক এটা যে 12 ইঞ্চি কিচিঙত যে এটা বৰিং কৰি দিয়ে ধন্যবাদ ৰিহন ছাৰৰ কাৰণে তাৰপিছত যে আমাৰ চানো বনৰুমত যিটো হস্পিটেল যে হস্পিটেলত যে আমাৰ দিন ৰাতি ধৰ আমাৰ ডাক্তৰ থাকিব লাগে সেইখিনি মই ধন্যবাদ তাৰপিছত ৰিহন ছাৰক মই ভোট দিম নাঙলত এইটো ছাৰ মই ক'ব লগা এইখিনি বহুত ইয়াত কৰি আৰু মই বেছি কোৱা নাই ছাৰ ৰিহন ছাৰক আপুনি কিয় ভোট দিব হয় ছাৰ সি বহুত কৰিছে না দলং বনাই আছে এইটো আমাৰ এইটো দলং এইটো আমাৰ ফলা নদীৰ দলং বুলি কয় এইটো দলংটো বনাই দিছে তাৰপিছত আমাৰ আগতে বহুত পানীৰ অসুবিধা আছিল পানীৰ অসুবিধাটো আমাৰ ৰিহন ছাৰে কৰি দিছে একদম ভূটানৰ পৰা ছাৰে কানেকশ্যন কৰি পানীটো আমি গাঁৱে আমি বহুতখিনি খাব পাইছো ইটো বুলি নহয় একদম আমাৰ উত্তৰ অঞ্চলৰ একদম এনেকুৱা ঘূৰি এইখিনি বহুত তললৈকে পানী পাইছে একদম বেলতলা ওচৰলৈকে পানী পাইছে নেকি সেইটো মই ভালকে মই কোৱা নোৱাৰিম কিন্তু তথাপিতো মই পানীটো দেখা পাইছো যে ৰিহন ছাৰে যে পানীটো যে ভূটানৰ পৰা যে চাপ্লাই কৰি পাইপত পানী কৰি যে মানুহ খুৱাইছে সেইখিনি মই বহুত ধন্যবাদ আৰু ৰিহন ছাৰৰ ওপৰত মোৰ এটাই অপচন যে কি বুলি কয় তাৰ ৰিহন ছাৰৰ ওপৰত মোৰ এটা বিশ্বাস আৰু তাৰপিছত কি বুলি কয় যে আমাৰ চানো বনৰুমত যে ডাক্তৰ এই ডাক্তৰটো যে দিন ৰাতি যেনিবা আমাৰ ইয়াত থাকিব লাগে আহি আছে আসাম বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকে কোনটো দলৰ কোনটো প্ৰাৰ্থীক ভোট দিব আমি ট্ৰেক্টৰ পাৰ্টি দিম ট্ৰেক্টৰ পাৰ্টিক কিয় দিব আপোনালোকে আমি আৰু সুবিধা পাইছো না আৰু বস্তু গিলাখান হয় ঘৰ গিলা পাইছো অৰুণোদয় পাইছো আহি আছে বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত কোনটো দলৰ প্ৰাৰ্থীক আপুনি ভোট দিব আমাৰ নিয়ম মতে আমাৰ মনত দিম আৰু যোনটো দল হ'লেও কোনটো দলৰ নাঙল আছে আৰু ট্ৰেক্টৰ আছে কোনটো দলৰ দিম আৰু যোনটো হ'লেও আহক আৰু আসাম বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত আমাৰ 46 নং ওদালগুৰি সমষ্টিৰ দুটা শক্তিশালী প্ৰাৰ্থী দিছে ট্ৰেক্টৰৰ পৰা দীপেন বড়ো নাঙলৰ পৰা ৰিহন দৈমাৰী আপুনি কাক ভোট দিব এতিয়াতো চৰকাৰটো এতিয়া ৰিহনেৰে চলি আছে বৰ্তমান যাই চৰকাৰ তাৰ লগতে থাকিব লাগিব এতিয়া ৰিহনকে দিম বুলি ভাবিছো ৰিহনক কিয় কাৰণে ভোট এতিয়া দিম মানে এতিয়া আমাৰ এতিয়া হস্পিটেল আছে এখন হস্পিটেলটো স্যাৰ আপুনি দেখাইছে ইপিনে হস্পিটেলটো সেই তাৰমানে 8টা বজাত 10টা বজাত আহে 12টা বজাত বন্ধ কৰে এইটো তাৰমানে খুলিলে ভাল আছিল অটোমেটিক এই হস্পিটেলটো আগতে কোন চৰকাৰ থকা ৰিহন চৰকাৰ ছাৰ থাকোঁতে দিয়া আছিল এতিয়া হয় সেইটোৰ কাৰণে আপুনি ৰিহন ছাৰক ভোট দিব এতিয়া আকৌ এবাৰে এতিয়া তাৰমানে অটোমেটিক থাকিব লাগে না কিবা ডক্টৰ
এতিয়া এইটো অঞ্চলত পানীৰ অসুবিধা আছিলে, হস্পিটেলৰ অসুবিধা আছিলে, দলঙৰ অসুবিধা আছিলে, এতিয়া কেনেকুৱা হ'ল? এতিয়া বৰ্তমান ভালে চলি আছে। এতিয়া দলং এখন হ'ল, এতিয়া হস্পিটেলটো হৈছে নহয় নহয়, এতিয়া ডাক্তৰ নাথাকিছে, নামতহে হস্পিটেলটো হৈ আছে। এতিয়া ডাক্তৰ নাথাকে। আৰু খোৱা পানী বৰ্তমান আমি পাহাৰৰ পৰাই খাই থাকো, একদম মেইন বৰিঙত পানী নাই। পাহাৰৰ পৰা আনিছে পানী? মানে নালা তাৰমানে পাইপ ডাঙৰ ডাঙৰ দিছে, এই ননাইৰ পৰা কেনেল নহয় দিচোন, পাইপ চাইপ দিয়ে নাই সেনেকে। এতিয়া বৰিঙত পানী নাই, আমি পাহাৰৰ পানী খাই থাকো, পাইপ দিয়ে নাই। পাইপটো কোনে দিছে? এতিয়া চৰকাৰটো হ'ল এতিয়া চৰকাৰে আগৰ চৰকাৰটো কি সেইটো প্ৰমোদ চৰকাৰ আছিল না, সেইটো আগৰটো। এতিয়া প্ৰমোদ চৰকাৰটো গ'লে, এতিয়া নতুন চৰকাৰটো এতিয়া নতুনকে কাম কৰিব বুলি আশা কৰি আছো আৰু।